নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগলৈ খুবেই টেষ্টি কঁঠাল গুটি আৰু ভাত কেৰেলাৰে বনোৱা এটা ভাজি ৰেচিপি লৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। আহকচোন তেনেহ'লে পলম নকৰি ভিডিঅ'টো মাজলৈ যাওঁ। ইয়াৰ কাৰণে লৈছোঁ মই এখন প্লেটত এইকেইটা কঁঠাল গুটি আৰু 3টা ভাত কেৰেলা। এতিয়া মই ভাত কেৰেলাটো মিহি মিহিকৈ কাটি ল'লোঁ আৰু এইখিনি ধুই পখালি ল'লোঁ। ঠিক তেনেধৰণে কঁঠাল গুটিকেইটাও বাকল গুচাই মিহি মিহিকৈ কাটি ল'লোঁ। যিমানেই কঁঠাল গুটিকেইটা মিহি মিহিকৈ কাটি ল'ব, সিমানেই ভাজিখন খাবলৈ সোৱাদযুক্ত হয়। সেয়েহে মই ভিডিঅ'ত দেখুওৱাৰ ধৰণে এনেকৈ মিহি মিহিকৈ কাটি ল'ব। এনেধৰণে কাটি ল'ব। আৰু আনফালে মই এখন প্লেটত এটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, এটা জলকীয়া লৈছোঁ, আদা আৰু নহৰু লৈছোঁ, নিমখ হালধি আৰু গোটা জিৰা কেইটামান লৈছোঁ। আনফালে গেছটো জ্বলালোঁ, তাতে কেৰাহীখন পাতিলোঁ আৰু গৰম হোৱাত মই জোখমতে মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি ভালকৈ গৰম হোৱাত ইয়াতে মই গোটা জিৰা কেইটামান দিছোঁ। সেইকেইটা ভালকৈ ফটফটকৈ ফুটি অহাত আদা আৰু নহৰুখিনি দিছোঁ আৰু কাটি ৰখা পিঁয়াজখিনিও দিছোঁ। এইখিনি কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি ল'ম। এবাৰ ভালকৈ লৰাই দিম। এতিয়া মই জলকীয়াটো ফালি পেলাই ইয়াতে দিছোঁ আৰু এতিয়া কাটি ৰখা ভাত কেৰেলাখিনি মই দি দিছোঁ। লগতে কঁঠাল গুটিখিনিও মই দি দিছোঁ। ইয়াতে মই প্ৰয়োজন অনুসৰি হালধি গুড়া দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। এইখিনি মই 2 মিনিটমান ভালদৰে লৰাই ভাজি ল'ম। এনেধৰণে ভালকৈ লৰাই ভাজি ল'ব, যাতে সকলোতে তেল নিমখ হালধি লাগি যায়। এনেধৰণে ভালকৈ লৰাই দি ভাজি ল'ব। এতিয়া মই এইখিনি কিছু সময়ৰ কাৰণে ঢাকোন দিম। কিছু সময় ঢাকন দিয়াৰ পিছত পুনৰ ঢাকনখন গুচাই ভালকৈ লৰাই দিম। এনেধৰণে ভালকৈ লৰাই দিব। পুনৰ এইখিনি 2 মিনিটমান মই আকৌ ঢাকন দিলোঁ। আকৌ ঢাকনখন গুচাই ভালকৈ লৰাই দিছোঁ। এতিয়ালৈ চাই যদি আপোনালোকে ভাল পাইছে, প্লিজ এটা লাইক কৰিব। এনেধৰণে ভালকৈ লৰাই ভাজি থাকিব। এনেকৈ লৰাই দিব। এনেকৈ লৰাই লৰাই ভাজি দিব, তেতিয়া খুবেই ধুনীয়াকৈ ভাল লাগে খাবলৈ। এয়া মই চেক কৰি চাইছোঁ, ভালকৈ সিজা নাই। মই পুনৰ লৰাই দিছোঁ আকৌ। আপোনালোকে ভালকৈ নিসিজা নিচিনা পালে পানী এচটি মাৰি দিব আৰু পুনৰ ঢাকনখন লগাই দিব। মই পাতলাকৈ কাটিছোঁ, গতিকে অলপ ভালকৈ লৰাই থাকিলেই মোৰখিনি ভালকৈ সিজি যাব। এনেধৰণে ভালকৈ লৰাই দিলে ধুনীয়াকৈ সিদ্ধ হৈ যায়। যিসকল বন্ধু বান্ধৱীয়ে আগৰ পৰা চাই আছে, তেওঁলোকক আন্তৰিক ধন্যবাদ দিছোঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে আজি প্ৰথমবাৰৰ বাবে চাইছে, তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰে। মোৰ ভাজিখিনি হৈ গৈছে আৰু এতিয়া মই গেছটো বন্ধ কৰি এখন প্লেটত পৰিৱেশনৰ কাৰণে উলিয়াই দিছোঁ। সঁচাকৈ খাবলৈ গৰম গৰম ভাতৰ লগত টেষ্টি হৈছিল। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। যদি ভাল পালে প্লিজ এটা লাইক কৰিব আৰু এনেধৰণে বনাই খোৱা নাই যদি বনাই খাব। সঁচাকৈ খাবলৈ খুবেই টেষ্টি হয়। আৰু নতুন বন্ধু বান্ধৱীসকলে যেন চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে, তেহে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যন আগেই পাব।